Hello guys, আজি আহক সৰু মানিমুনি লগত ক্ৰছ মাছ বনাও। ভিডিওটো হেকলৈকে চাই থাকিব আৰু ভাল লাগিলে ভিডিওটোক লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তৰকাৰীখন বনাবৰ কাৰণে মই এনেদৰে বস্তুখিনি ৰেডি কৰি লৈছো। এটা বাটিত সৰু মানিমুনিখিনি ধুই লৈছো, মাছ লৈ লৈছো, পিয়াজ কাটি লৈছো আৰু নহৰু জলকীয়া লৈ লৈছো, এফালে বিলাহী কাটি লৈছো আৰু এটা বাটিত তেল। বিলাহীখিনি পেষ্ট বনাই ললো আৰু এফালে এটা বাটিত মিঠাতেল লৈছো, এফালে মাছখিনি লৈ লৈছো। মাছখিনি অলপ সৰু সৰুকৈ কাটি ল'ব লাগে আৰু এয়া হৈছে সৰু মানিমুনি পেষ্ট আৰু নহৰু জলকীয়া অলপ থেতেলিয়াই লৈছো, এফালে মছলা পেষ্ট বনাই লৈছো পানী দি প্লাইনি আৰু পিয়াজখিনি পেষ্ট বনাই ললো। এতিয়া কেৰাহীখন গৰম হ'ল, মই তেলখিনি দি দিম ইয়াতে। আৰু ফাৰ্ষ্টতে মাছখিনি ফ্ৰাই কৰি ল'ম। যেহেতু মই গ্ৰেভি বনাম হেতু কাৰণে মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আপোনালোকেও ক্ৰছ মাছৰ এনেদৰে তৰকাৰী বনাই খাবচোন, বহুত সোৱাদ লাগে। এতিয়া ইয়াতে দি দিছো পিয়াজৰ পেষ্টটো, ভালদৰে ভাজি ল'ম ৰঙা হোৱালৈকে। আৰু এতিয়া ইয়াতে দিম মছলা পেষ্টটো যোনটো পানীৰ লগত গুলি ৰাখিছিলো। আৰু এতিয়া ইয়াতে দিম সৰু মানিমুনি যোনখিনি পেষ্ট বনাই ৰাখিছিলো। তেলত ভালদৰে ভাজি ললে গুণটো নোহোৱা হয়, সেইকাৰণে তেলতে ভাজি ল'ব লাগে গোটেইখিনি। আৰু ইয়াতে এতিয়া দিছো নহৰু থেতেলিয়াই লৈছিলো সেইখিনি। গোটেই মছলা পেষ্টটো ভালদৰে ভাজি ল'ম, যেতিয়া নিজে তেলটো এৰি দিব তাৰ পাছত মাছখিনি দিম ইয়াত। এতিয়া ইয়াতে দিছো বিলাহী পেষ্টটো। ভালদৰে লৰাই থাকিব লাগে তলত লাগি নোযোৱাকে। চব মছলাখিনি গোটেইখিনি ৰঙা হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিম। ভালদৰে উতলি আছে চব্জিখিনি। আৰু এতিয়া ইয়াতে দি দিম ফ্ৰাই কৰি লোৱা মাছখিনি। চাওকচোন কিমান ধুনীয়া গোটা হৈছে। ইমানখিনি পানী নাৰাখো মই, আৰু গোটা কৰিম, তেতিয়া খাবলৈ একদম চিকেনৰ দৰে লাগিব। এইখিনি এতিয়া বেছি দেৰি সিজাব নালাগে, কাৰণ মই মছলাখিনিও ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু মাছখিনিও ফ্ৰাই কৰি লৈছোঁ। এতিয়া এইখিনি গেছটো অফ কৰি নমাই দিম। এয়া চাওক ধুনীয়াকৈ চিকেন তৰকাৰীৰ দৰে হৈ গ'ল মাছৰ তৰকাৰীখিনি। আৰু আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।